कैमरा नीचे करो ना গুড মৰ্ণিং বন্ধুসকল পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছে এটি নতুন ভিডিঅ' আশা কৰিছোঁ আপোনালোক সকলোৱে চাগে ভালে আছে আৰু ময়ো ভালে আছোঁ আজি হৈছে ডে 2 আৰু মই আছোঁ বৰ্তমান শ্বিলঙতে আৰু এতিয়া শুই উঠিছোহে মাত্ৰ আৰু এতিয়া প্ৰথমত ব্ৰেকফাষ্ট কৰি ল'ম আৰু ব্ৰেকফাষ্টটো সিহঁতৰ তাপাই দিব ব্ৰেকফাষ্ট কৰি তাৰপিছত ৰেডি হৈ মেলি আজি ওলাই যাম ফুৰিবলৈ আৰু ক'তনো যাম আজি গোটেই ভ্লগটো আপোনালোকে শেষলৈকে চাবলৈ নাপাহৰিব আৰু বহুত বেছি ভাল লাগিব জেগাখিনিও আপোনালোকক দেখুৱাম আপোনালোকে ভাল পাব আৰু আমি যোনটো ৰুমত আছিলোঁ সেইটো ৰুমত একদম ৰুমটোৰ লগতে ইফালে চাওক উঠিয়ে এনেকৈ বেলকনি এটা পাব বেলকনিটো আপোনাৰ ইমান বেছি ধুনীয়া ইমানেই বেছি ধুনীয়া বেলকনিটো আপোনালোকক মই নেক্সট ভিডিঅ'ত আপোনালোকে চাইছিলে চাগে লাষ্ট ভিডিঅ'টোত যে বেলকনিটো মই দেখাইছিলোঁ ইমান বেছি ফুল আৰু ইয়াত বহুত ধুনীয়া ধুনীয়া ফুল আছে আগফালে হওক বেক চাইডে হওক আৰু যোনটো আমি ঘৰটোত আছোঁ একচুৱেলি হোম ষ্টে হয় এইটো আৰু প্ৰাইচটো বেছি হয় বাৰু ৰুমৰ কিন্তু ইমানেই বেছি ধুনীয়া বাহিৰৰ পৰা যেনেকৈ ঘৰখন ধুনীয়া তেনেকৈ ভিতৰটো বহুত বেছি ধুনীয়া আৰু আপোনাৰ ফুল চুলৰ কাৰণে ইমানেই বেছি ভাল লাগিছে আৰু বৰ্তমান মোৰ অকণ ঠাণ্ডা ঠাণ্ডা লাগিছে তো এনেকৈ উৰুণাখন তেনেকৈ লৈ আছোঁ কাৰণ ইয়াত ঠাণ্ডা হয় 19 ডিগ্ৰী বৰ্তমান চলি আছে ঠাণ্ডা ঠাণ্ডা লাগি আছে ৰাতিও ঠাণ্ডা লাগিছে ব্লেংকেট লৈ শুব লগা হৈছে আৰু কিন্তু ভাল লাগিছে অহাৰ পিছত আমাৰ নগাঁৱৰ যোনটো পৰিৱেশ হয় তাতকৈ পূৰা অপজিট হয় তাত অকণ গৰম হয় তাত যেনেকৈ ঠাণ্ডা দিনত যেনেকুৱা হয় আমাৰ নৱেম্বৰ ডিচেম্বৰ মাহটো তেনেকুৱা মাহ লাগিছে তো ভাল লাগিছে আৰু বহুত বেছি ভাল লাগিছে আৰু একচুৱেলি আমাৰ ৰুমৰ প্ৰাইচটো মানে আপোনাৰ 3000 হয় এইটো একচুৱেলি ডাঙৰ হয় আকৌ ৰুমটো তো এইটোৰ দামটো 3000 আৰু যোনটো আমি দুটা ৰুম বুক কৰিছোঁ আৰু এটা ৰুম আছে সেইটো ৰুম আপোনাৰ হৈছে 2000 নহয় চৰি 2500 আছিলে সেইটো তো আপোনাৰ প্ৰাইচটো বেছি হয় কিন্তু ৰুমৰ ফেচিলিটিটো ভাল হয় আৰু ডেক'ৰেশ্যনটো খুব ধুনীয়া তো আপোনাৰ প্ৰাইচটো বেছি হোৱাটো ইমান বেয়া লগা নাই আহক আপোনালোকক মই বেলকনিটো দেখাই আছোঁ আৰু বাহিৰৰ পৰিৱেশটো চাওক ৰাতিপুৱা শুই উঠিয়ে যদি ইমান ধুনীয়া পৰিৱেশ এটা দেখি চবৰে মনটো বহুত ফ্ৰেছ লাগি যায়গৈ আৰু একচুৱেলি কিবা ইয়াত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে তো আপোনালোকৰ চাউণ্ডটো অকণমান বেছিকৈ পাইছে চাগে কিন্তু ইয়াত যোনটো বাহিৰা পৰিৱেশটো চাওক ৰাতিপুৱা শুই উঠিয়ে যোনটো পৰিৱেশ দেখি বহুত বেছি ধুনীয়া হয় পৰিৱেশটো ইমান শান্তি আৰু ইমান ধুনীয়া চাফা বহুত চাফা হয় আৰু এইফালে আহি গ'ল আমাৰ টেষ্টি টেষ্টি ব্ৰেকফাষ্ট আৰু ব্ৰেকফাষ্টত কি আছে বাৰু চাওকচোন আপোনালোকে এয়া খাইছোঁ গাখীৰ চাহ আৰু লগতে দিছে এইফালে আলু পৰঠা আৰু এইফালে দিছে ঘুগুনি আৰু ইয়াত দিছে অমলেট এতিয়া ব্ৰেকফাষ্টটো খাই লওঁ আৰু ব্ৰেকফাষ্টটো একচুৱেলি ইয়াৰ পৰাই দিয়া হয় যিহেতু ইয়াত থকা হয় ন তো লাঞ্চ আৰু ডিনাৰ নিদিয়ে ব্ৰেকফাষ্টটো ইয়াৰ পৰাই দিয়ে মৰ্ণিং তো এতিয়া আমি হৈ ল'লোঁ ৰেডি কাপোৰ কানি পিন্ধি ল'লোঁ আৰু এতিয়া ওলাই যাওঁ ফুৰিবলৈ কাৰণে আৰু বেগ চেগ লৈ লৈছোঁ পে'মেণ্ট চেমেণ্ট হৈ গ'ল আমাৰ যিমান ভাড়া আছিলে আজি মৰ্ণিং পে'মেণ্ট কৰিলে আৰু এতিয়া আমি ওলাই যাওঁ আৰু তেখেতে হৈছিলে ইয়াৰ অ'নাৰ আৰু তেখেতে নিজৰ ছোৱালীৰ লগত খেলি আছিলে থেংক ইউ বাই বাই আৰু ইয়াত মাছ চাওকচোন ইমান বেছি ধুনীয়া মই ইমান ভাল লাগিছে মাছখিনি চাওকচোন নাহাঁহিলে একো নকয় এয়া আছে আব্বা আম্মা আৰু আংকল আমি আছোঁ পাভযোৰা যোৰা পাভযোৰা আৰু আমি আৰম্ভ কৰিলোঁ পুনৰ আমাৰ যাত্ৰা আৰু আমাৰ যাত্ৰা হৈছে আজি লাইটলুমলৈ আৰু আপোনালোকে জাষ্ট ভিউখিনি এনজয় কৰি থাকক ইমান ধুনীয়া ভিউ আপোনালোকে জাষ্ট ভিউখিনি চাই থাকক
এইটো হৈছে পাৰ্কিং এৰিয়া আৰু ইয়াত চব গাড়ী চাড়ী ৰখি আছে আৰু এতিয়া আছোঁ আমি লাইটলুমৰ আৰু এতিয়া আমি এটা ঘৰৰ নিচিনা আছে দোকান আছে সৰু সৰু তাৰে মাজত সোমাই লৈছোঁ কাৰণ বৰষুণো দি আছে লগতে ইমান বেছি ঠাণ্ডা আৰু বাহিৰত একো নেদেখিয়ে মানে গোটেই মেঘ মানে আমি বহুত ওপৰত আছোঁ ক'ব গ'লে লোকেশ্যনটো বাহিৰত দেখিছে বেক চাইডটো পূৰা এনেকৈ যেনেকৈ বগা দেখিছে মোবাইলত ওচৰৰ পৰা এনেকুৱা বগাই হয় একোৱে নেদেখি মানে একদম মেঘ চাওকচোন গোটেই একদম ডাৱৰ হৈ আছে মানে একচুৱেলি বহুত ওপৰত আছোঁ আমি তো গোটেই মেঘে হয় এইবোৰ আৰু সেইকাৰণে বগা হৈ আছে একো ভালদৰে নেদেখি আৰু মোৰ এনেকুৱা ঠাণ্ডা লাগিছে যিহেতু চুৱেটাৰ পিন্ধি অহা নাই ষ্টল আছে বাৰু গাড়ীতে আছে ষ্টলটো এতিয়া আনিব লাগিব আৰু ঠাণ্ডাত মানে কঁপি আছোঁ ইমানেই বেছি ঠাণ্ডা লাগিছে হাত চাত একদম মানে ঠাণ্ডাত হেৰি হৈছে আৰু গাৰ একদম নোম শিয়ৰি উঠিছে চাওক একদম গাৰ নোম শিয়ৰি উঠিছে ইমানেই ঠাণ্ডা লাগিছে আৰু একদম ভাল লাগিছে কিন্তু বস্তুবোৰ মানে এনেকুৱা অনুভৱবোৰ বহুত ভাল লাগে ঠাণ্ডা হ'লেও মানে এনেকৈ যোনটো বগা হৈ আছে ডাৱৰৰ মাজত মানে বহুত বেছি ভাল লাগিছে এতিয়া আমি আগলৈ যাম অকণমান ষ্টলটো আনি লওঁ তাৰপিছতে আগবাঢ়ি যাম ইয়াতে মই আছোঁ এয়া আছে আমাৰ আম্মা আৰু এয়া আছে মানুহজন বাকী আব্বা আছে আব্বাৰ দোকানতে বহি দিলে যিহেতু বহুত ঠাণ্ডা আৰু বৰষুণটো ওলাই অহা নাই আৰু আমি আহিছোঁ এতিয়া যাওঁ আগলৈও যাম আৰু এই চব মানুহ ভালদৰে নেদেখি একদম ওচৰৰ পৰা হ'লেও নেদেখি ইমানেই বেছি কুঁৱলী পৰাৰ নিচিনা হৈছে ইমান বেছি ঠাণ্ডা লাগিছে পূৰা বৰষুণৰ টোপাল এতিয়া গাড়ীলৈ গৈ আছোঁ ষ্টল আনিবৰ কাৰণে আব্বা আৰু আম্মা গৈ আছে আব্বা তিতিলে প্ৰায় লৈ লৈছোঁ এতিয়া শ্বল ফুৰিবলৈ কাৰণে বৰষুণৰ টোপাল মোৰ ইফালে পৰিছে মই এইটো চাইডে যাওঁ নেকি এইটো চাইডে যাব পাৰি যাব দিয়া ছাতিটো দিয়া তিতি গৈছোঁ মই আৰু এয়া চাওক তলৰ ফালে মানে আপোনাৰ ডাউন হৈ গৈছে আৰু কিন্তু একোৱেই নেদেখি লাগিছে যেন একো নাই নেকি কিন্তু আছে মানে ডাউন হৈ গৈছে আৰু এই মেঘবোৰ উৰি আছে আৰু আপোনালোকে হয়তো কেমেৰাত ধৰিব পৰা নাই কিন্তু ইয়াত ধৰিব পাৰি চাওক আম্মা গৈ আছে গাড়ী ফালে আৰু এইফালে একো নেদেখি আমি কি ফুৰিবলৈ আহিছোঁ চব আন্ধাৰে হৈ গৈছেগৈ কি ফুৰিছোঁ চব গোলা হৈ গৈছে একোৱে নেদেখি গোটেই অৱস্থাটো দেখিছে বৰষুণ একচুৱেলি টোপাল পৰি থাকে বহুত বেছি ঠাণ্ডা रोज बारिश होता है क्या सेम बारिश रोज अभी बारिश अभी बारिश ज़्यादा है कम भी होता है कम नहीं पता ऐसा ही रहता है नहीं बैठे रद नहीं बुलाता है आसाम थैंक यू ठंडा में बहुत ठंडा ইমান ঠাণ্ডা বতৰত গৰম মাকৈ ভুট্টা ভাল লাগিছে
ইমান ঠাণ্ডা লাগিছে, ঠাণ্ডাত মই কঁপি আছোঁ কাৰণ তাত যেতিয়া আছিলোঁ একে গোটেই গা তিতি গৈছিলে, বৰষুণ নাছিলে আৰু বহুত বেছি তিতি গোৱাৰ কাৰণে মানে এতিয়াহে ঠাণ্ডাটো অনুভৱ আছে। চাওক গাৰ নিয়ম একদম সিঁয়ৰি আছে, মানে কঁপনি উঠি গৈছে। আৰু এইফালে মানে পূৰা দেখিছে ইমান ধুনীয়া পৰিৱেশটো। আৰু এইখিনি হৈছে কি হৈছে জেগাটোৰ নাম মানে চেৰাপুঞ্জীলৈ যোৱা ৰাস্তা হয় এইটো। চেৰাপুঞ্জীলৈ গৈ থকা আধা ৰাস্তাতে মানে আমি ৰখিলোঁ কাৰণ তাৰপৰা আমি চিধা চেৰাপুঞ্জীলৈ গৈ আছোঁ আৰু এইফালে ৰাস্তাত ৰখিছোঁ আৰু ভিউটো দেখিছোঁ। আৰু মই কথাখিনি ক'বই পৰা নাই, মই ঠাণ্ডাত ইমানেই কঁপি আছোঁ। दाम कितना है? दाम कितना है? पंचू का दाम 600 और ये स्वेटर भी 600 इतना दाम क्यों है भैया? कैमरा नीचे करो ना। একচুৱেলি দাদাজনে কেমেৰাটো দেখি অকণ আনকমফৰ্টেবল হৈছিল। তাৰপিছত মই বুজাই দিওঁতে তেখেতে একো প্ৰব্লেম নকৰিলে বাৰু। আৰু এতিয়া আমি আহি পাই গ'লোঁ চেৰাপুঞ্জী। আৰু চেৰাপুঞ্জীতে আহি আমি ৰখি ল'লোঁ আৰু ইমান দীঘলীয়া গাড়ী জাৰ্ণি কৰি একদম ভাগৰি গৈছোঁগৈ। আৰু ইফালে লাগি আছিলে ভোক, তাৰপিছত লাগিছে ঠাণ্ডা। মই ওপৰতে টি চাৰ্ট এটা পিন্ধি লৈছিলোঁ ফুল হাতৰ, যিহেতু বহুত ঠাণ্ডা লাগি আছিলে। আৰু আমি চবেই নামি ল'লোঁ ইয়াত আৰু ভাল হোটেল এটা বিচাৰিলোঁ ভাত খোৱাৰ কাৰণে, যিহেতু ইয়াত একচুৱেলি ক'বলৈ গ'লে ভাল হোটেল প্ৰায় নাইকিয়াই, মানে একচুৱেলি সিহঁতৰ লোকেল খানাই পোৱা যায় আৰু য'তে ত'তে খাবলৈ একচুৱেলি ভাল নালাগে, যিহেতু সিহঁতৰ খানাটো আৰু আমাৰ খানাৰ মাজত বহুত পাৰ্থক্য আছে। আৰু সেইকাৰণে আমি বিচাৰি বিচাৰি ফুৰিছিলোঁ। আৰু ইফালে বতৰটো দেখিছে একদম ইমানেই বগা কুঁৱলী পৰি আছিলে, একো নেদেখিয়ে ভালকৈ। তাৰপিছত ওচৰতে পালোঁ এখন ৰেষ্টুৰেণ্ট আছিলে, ইয়াত কিবা থালি ছিষ্টেমত আছিলে আৰু তাকে ভাবিলোঁ হয়তো ইয়াত ভাল হ'ব পাৰে, সেইকাৰণে আমি ভিতৰলৈ সোমাই গ'লোঁ। আৰু ৰেষ্টুৰেণ্টটো একচুৱেলি দেখাটো ভালেই লাগিলে আৰু যিহেতু বাহিৰত যোনটো বেনাৰ মাৰি থোৱা আছিলে সেইটো চাই একচুৱেলি আমি সোমাই আহিছিলোঁ, যিহেতু তাত বেংগলী থালি বুলিও লিখা আছিলে। আমি ভাবিছোঁ হয়তো আমাৰ নিচিনা খানাও ইয়াত পোৱা যাব পাৰে আৰু সেইকাৰণে আহি প্ৰথমতে আমি ইয়াত মেনিউখন চাই অৰ্ডাৰ কৰি ল'লোঁ। আৰু অৰ্ডাৰ কৰাৰ পিছতে চাওক আমাৰ খানা আহি গ'ল আৰু একচুৱেলি ইয়াৰ ফুডটো সঁচাকৈয়ে ভাল আছিলে। খানাটো দেখি আপোনালোকে হয়তো ধৰিব পাৰিছে খানাটো ভাল হ'ব পাৰে আৰু আমি দেখিও ভাল পাইছিলোঁ। আৰু ইয়াত খানাটো খুব ধুনীয়া আছিলে, লগতে ইমান ধুনীয়া পাপৰ আছিলে সজাই দিছিলে, লগতে বেঙেনা ফ্ৰাই, লগতে দিছিলে অকণ দৈ আৰু বিলাহী চাটনি আছিলে মিঠা, লগতে ৰাজমাহ দিছিলে, লগতে কাচকলৰ ভাজি দিছিলে, আলু পিটিকা, লগতে দালি, বুটৰ দালি আৰু সৰু মিঠাই এটা দিছিলে। আৰু খাবলৈ খানাটো বহুত বেছি ভাল লাগিলে, টেষ্টি লাগিলে খাবলৈ। আৰু তাৰপিছত আমি চবে মিলি ভালকৈ পেট ভৰাই খাই ল'লোঁ। পিছত বা আকৌ খাবলৈ ভাল হোটেল পাওঁ নে নাপাওঁ সেই বুলি। আৰু খানাটো ইয়াত খোৱাৰ পিছত আমি আকৌ থকাৰ ব্যৱস্থা কৰিলোঁ, যিহেতু সন্ধিয়া হৈ আহিলে। আৰু ওচৰতে আমি লিন বুলি হোমষ্টে এটা বিচাৰি পালোঁ আৰু তাতে প্ৰথমতে গৈ আমি ৰুমবোৰ চেক কৰি ল'লোঁ ৰুমকেইটা কেনেকুৱা হয়। আৰু ইয়াতো বাৰু ৰুমকেইটা ভালেই পালোঁ, আমাৰ যোৱাকালিৰ ৰুমটোতকৈ অকণমান কম ধুনীয়া হয়, কিন্তু ভালেই বাৰু ৰুমটো। বাথৰুমটোও ভাল হয় আৰু ৰুমটো আপোনাৰ ডাবুল বেড আছিলে আৰু ৰুমটো খুব ধুনীয়া আছিলে। আৰু সেইকাৰণে আমি এইখন ৰুমকে বুক কৰি ল'লোঁ লিন হোমষ্টে। আৰু তাৰপিছত আমি ফৰ্মেলিটিজখিনি কৰি ল'লোঁ আৰু ৰাতি অকণমান ওলাই গ'লোঁ চহৰখন চাবলৈ কাৰণে। আৰু তাৰপিছত আমি কিবা এটা সৰু সুৰাকৈ খায়ো ল'লোঁ। আৰু ইমানখিনিয়ে আছিলে আজিলৈ। থেংক ইউ ফৰ ৱাচিং। নেক্সট ভিডিঅ' আকৌ আহি আছে পাৰ্ট 3।